নমস্কাৰ বন্ধুসকল আজি আপোনালোকৰ মাজত লৈ আহিছো যে আপোনালোকে পুলিশ ভেৰিফিকেশন ৰিপোৰ্ট কেনেকৈ অনলাইন কৰিব তাৰ বাবে আপোনালোকৰ কি ডকুমেন্টছ প্ৰয়োজন হ'ব আৰু কেনেকৈ আবেদন কৰিব মই গোটেইটো এই ভিডিও জনাইছো মোৰ ভিডিওটো শেষলৈকে চাওক আৰু মোৰ চেনেল যদি নতুন আছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক ভিডিওটো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব তাৰ বাবে আপোনালোকে যিকোনো আপোনালোকৰ ব্ৰাউজাৰত গৈ পিনি আপোনালোকে তাত সাৰ্চ কৰিব আসাম পুলিশ সেৱা সেতু নহলে আপোনালোকৰ সুবিধাৰ বাবে মই ডেসক্ৰিপচনত লিংকটো দি ৰাখিম তাত গৈ আপোনালোকে যাব তাত গৈ আপোনালোকে যেটো ফন্টৰ পেজ ওপেন হ'ব হেতত আপোনালোকে ক্লিক কৰিব মই আপোনালোকক ক্ৰোম ব্ৰাউজাৰত দেখাবৰ বাবে মই ক্ৰোম ব্ৰাউজাৰত ডাইৰেক্ট আসাম পুলিশ সেৱা সেতু সাৰ্চ কৰি দিছো ইয়াত সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটোত নতুনকৈ এটা পেজ ওপেন হ'ব এই পেজটোত প্ৰথম যেটো অপচন আহে আসাম পুলিশ সেৱা সেতু বুলি যোনটো অপচন আহিব সেই অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব সাৰ্ভাৰটো অকমান স্লো হ'ব তথাপি আপোনালোকে ইয়াত বেক কৰি নিদিব ইয়াত প্ৰথম যেটো অপচন আহে প্ৰথম দেখিব আসাম পুলিশ সেৱা সেতু যেটো অপচন আহিছে হেততে আপোনালোকে ক্লিক কৰিব লাগিব হেতত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে নেক্সট পেজ এটা আপোনালোকৰ ইয়াত ওপেন হ'ব নেক্সট পেজটো অকমান ওপেন হোৱাৰ পিছত ইয়াত আপোনালোকে এনেকৈ আহিব ইয়াত আপোনালোকৰ সুবিধাবিলাক দেখিব ই অভিযোগ ই এফআইআৰ ৰাজহুৱা অভিযোগ নিয়ন্ত্ৰণ আপোনাৰ ইত্যাদি বহুত আছে আপোনালোকৰ ইয়াত আপোনালোকক যিকোনো আজিকালি কেছেছ কিবা কিবিবিলাক দিবলৈ হলে আপোনালোকে অনলাইনতে কৰিব পাৰিব ইয়াত প্ৰথমতে আপোনালোকে ইয়াত আপোনালোকৰ যিখন এমপ্লয়মেন্ট মানে পুলিশ ভেৰিফিকেশন যোনখন সাৰ্টিফিকেট আপোনালোকে অনলাইন কৰিব পাৰে প্ৰথম ইয়াত আপোনালোকৰ ৰেজিষ্ট্ৰেচন হল ওপৰত দেখিব লগইন আৰু ৰেজিষ্ট্ৰেচন প্ৰথম আপোনালোকে ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিব ৰেজিষ্ট্ৰেচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নেক্সট প্ৰসেছটো এনেকৈ ওপেন হ'ব এনেকৈ ওপেন হোৱাৰ পিছত আপোনালোকে প্ৰথম ইয়াত দেখি যায় আপোনাৰ নাম বুলি আহিছে ইয়াত আপোনাৰ যিজন ব্যক্তি কৰিব তেখেতে ইয়াত প্ৰথম আপোনালোকৰ নামটো এন্টাৰ কৰিব যেটো নাম আপোনালোকৰ আধাৰ কাৰ্ডত আছে বা পান কাৰ্ডত আছে বা আপোনালোকৰ যিকোনো সাৰ্টিফিকেটৰ যেটো নাম আছে সেই নামটো ইয়াত প্ৰথম এন্টাৰ কৰিব তাৰ পিছত আপোনালোকৰ যেটো মোবাইল ইউজ কৰি আছে সেই মোবাইল নম্বৰটো এন্টাৰ কৰিব তাৰপৰা মোবাইল নম্বৰটো এন্টাৰ কৰাৰ পিছত আপোনালোকৰ এটা পাসপোৰ্ট ক্ৰিয়েট কৰি ল'ব লাগিব যেটো পাসপোৰ্টত আপোনালোকে নামটো বা যিকোনো এটা ক্যাপচাৰ দিব ক্যাপচাৰ দি আপোনালোকৰ এটা মানে নম্বৰ দি সংখ্যা দিব সেই নামটো আপোনালোকৰ ইয়াত মানে এটা ভালকৈ এটা মানে পাসপোৰ্ট ক্ৰিয়েট কৰি ল'ব আৰু মোৰ চেনেল যদি নতুন হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব ইয়াত আপোনালোকৰ তাৰ পিছত পাসপোৰ্টটো দিয়াৰ পিছত আপুনি যদি এজন আৰক্ষী নেকি ইয়াত আহিছে যদি আপুনি আৰক্ষী হয় তেনেহলে ইয়েস কৰিব যদি আৰক্ষী নহয় তেনেহলে নো কৰি পিনি I am not robot বুলি ক্লিক কৰি পিনি গেট ওটিপিত ক্লিক কৰিব যেটো মোবাইল নম্বৰ দিব সেই মোবাইল নম্বৰতে এটা ওটিপি যাব ওটিপি যোৱাৰ লগে লগে যি ধৰণে ওটিপিটো যায় সেই ধৰণে আপোনালোকে ফিল আপ কৰি দিব লাগিব মই এটো সম্পূৰ্ণ প্ৰসেছটো আপোনালোকৰ ইয়াত ফিল আপ কৰি লৈছো অকমান ভিডিওটো স্কিপ কৰি দিছো মানে অকমান জলদি কৰি দিছো মই ইয়াত গোটেইটো সম্পূৰ্ণকৈ ফিল আপ কৰি লৈছো আৰু মোৰ চেনেল যদি নতুন হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি লওক ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব মই পাসপোৰ্ট এটা ক্ৰিয়েট কৰি লৈছো পাসপোৰ্টটো ক্ৰিয়েট কৰি পিনি ইয়াত মই গেট ওটিপিত ক্লিক কৰিম গেট ওটিপিত ক্লিক কৰি দিয়াৰ লগে লগে মই এটা মোবাইল নম্বৰটো ওটিপি যাব সেই ওটিপিটো মই ইয়াত ফিল আপ কৰি দিম যেটো ধৰণে ফিল আপ কৰি দিয়াৰ পিছত ভ্লিড ওটিপিত ক্লিক কৰি দিম ভ্লিড ওটিপিত ক্লিক কৰি দিয়াৰ লগে লগে পেজটো এনেকৈ ওপেন হৈ আহিব ওপেন হোৱাৰ পিছত আগৰ ধৰণে এনেকৈ পেজটো ওপেন হ'ব তো আপোনালোকে প্ৰথম আপোনালোকে ইয়াত যাব লাগিব প্ৰাইভেট এমপ্লয় ভেৰিফিকেশন ইয়াত দেখিছে প্ৰাইভেট এমপ্লয় ভেৰিফিকেশন তাত আপোনালোকে ক্লিক কৰিব লাগিব তাত আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো ৰিডাইৰেক্ট হৈ পিনি নতুন এটা পেজ খুলিব নতুন পেজটো খোলাৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ ওপেন হ'ব ইয়াত আপোনাৰ কান্ট্ৰিটো অলৰেডি সিলেক্ট হৈ থাকিব সিলেক্ট হৈ থকাৰ পিছত আপোনালোকৰ আবেদনকাৰী যেটো ফোন নম্বৰ দিছিলে একো ফোন নম্বৰটো এন্টাৰ কৰিব আৰু আপোনালোকৰ নামটো এন্টাৰ কৰিব ইয়াত আৰু ইমেইল আইডি যেটো আছে যদি নাথাকিলেও ইমেইল আইডি দিবলৈ প্ৰয়োজন নাই ইয়াত আপোনাৰ দেউতাৰ নাম দিয়াৰ পিছত আপোনাৰ মাৰ নামটো দিব ইয়াত আৰু আপুনি যদি পুৰুষ হয় তেনে পুৰুষ হয় যদি মহিলা হয় মহিলা দিব যেদৰে হয় হেতু দি দিলো আৰু আপোনালোকৰ পাৰমানেন্ট এড্ৰেছ যোনটো আপোনালোকৰ ঘৰৰ এড্ৰেছ ৰাজ্যটো আপোনালোকে সিলেক্ট কৰিব জিলাখন সিলেক্ট কৰিব আৰক্ষী চকীটো যোনটো হয় থানা আপোনালোকৰ পুলিশ ষ্টেচন যিখন হয় সেইখন সিলেক্ট কৰিব আৰু টাউন সিটি যেটো হয় আপোনালোকৰ সেই এড্ৰেছটো লোকেল এড্ৰেছটো ইয়াত এন্টাৰ কৰি দিব আৰু আপোনালোকৰ ঘৰৰ নম্বৰ কিমান হয় ঘৰৰ নম্বৰটো এন্টাৰ কৰি দিব আৰু এলেকা গাঁও নাম যেটো হয় সেই গাঁওখনৰ নামটো ইয়াত এন্টাৰ কৰি পিনি ইয়াত আপোনালোকৰ পিন কোডটো এন্টাৰ কৰিব লাগিব পিন কোডটো এন্টাৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো মই আপোনালোকক দেখাই যাম সম্পূৰ্ণ ভিডিওটো মই চাই যাওক যদি ইয়াত আপোনাৰ নেক্সট পেজলৈ এনেকৈ আহিব এনেকৈ হৈ যদি আপোনাৰ একে এড্ৰেছ হয় তেনেহলে আপোনালোকে সেম মানত টিক মাৰ্ক কৰি দিব সেম বুলি টিক মাৰ্ক কৰি দিব নহলে আপোনালোকে এটো ৰিডাইৰেক্ট বেলেগ কৰি পিনি অপচন দিলে পাৰিব তাৰপিছত আপোনালোকৰ এখন ফটো আপলোড কৰিব লাগিব ফটোখন আপোনালোকৰ আপলোড কৰি দিব ইয়াত আপোনালোকৰ ফটোখন যেটো ফটো হয় আপোনাৰ সেই ফটোখন আপলোড কৰি দিব এই আইডি প্ৰুফৰ কাৰণে যিকোনো ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স যিকোনো হয় সেই এটা আপোনালোকৰ ইয়াত আপলোড কৰি দিব
ইয়াত আপলোড কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত দেখিছে এটা টিক মাৰ্ক মাৰিবলৈ আহিব টিক মাৰ্কটো মৰাৰ পিছত সাবমিট ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিব তো মই এইখিনি গোটেইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি লৈছোঁ ফিল আপ কৰি দিয়াৰ পিছত মই ইয়াত সাবমিটৰ বাটনত ক্লিক কৰিম মোক গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাওক তেতিয়াহে বুজি পাৰিব কেনেকৈ কি কৰিব লাগে তো মই গোটেইখিনি সম্পূৰ্ণ ক্লিক কৰি দিয়া সাবমিট কৰি দিয়াৰ পিছত এনেকৈ ওলাই আহিব এনেকৈ অহাৰ পিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল আপোনালোকে ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আকৌ আহিব ইয়াত প্ৰাইভেট এমপ্লয় ৰেজিষ্ট্ৰেশ্যনত ইয়াত আকৌ আহিব ইয়াত অহাৰ পিছত আপোনালোকৰ পেজটো এনেকৈ লগইন হ'ব লগইন হোৱাৰ পিছত আপোনালোকৰ ইয়াত দেখিছে নহয় এতিয়াহে ভেৰিফিকেশ্যনখনৰ কাৰণে আমি এপ্লাই কৰিম ইয়াত আপোনালোকে চিলেক্ট কৰিব পোষ্ট এপইণ্টমেণ্টত ক্লিক কৰি দিব পেয়াৰ প্ৰিফাৰেঞ্চ 2 নম্বৰটো চিলেক্ট কৰি লওক 2 নম্বৰ চিলেক্ট কৰাৰ পিছত আপোনালোকৰ যিটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো ইয়াত এণ্টাৰ কৰি দিব মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পিছত আপোনাৰ নামটো এণ্টাৰ কৰি দিব নামটো এণ্টাৰ কৰাৰ পিছত আকৌ আপোনালোকৰ ইমেইল আইডি যদি আছে তেনেহ'লে ইমেইল আইডিটো দি দিব আৰু মেল ফিমেল সেইটো যিটো হয় আপোনালোকে ইয়াত চিলেক্ট কৰি পিনি ইয়াত ডেট অফ বাৰ্থটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব যিটো ডেট অফ বাৰ্থ আপোনালোকৰ আধাৰ কাৰ্ড বা পান কাৰ্ডত আছে সেই ডেট অফ বাৰ্থটো এণ্টাৰ কৰিব তাৰ আপোনাৰ ফাদাৰ নেমটো ইয়াত এণ্টাৰ কৰি দিব ফাদাৰ নেমটো এণ্টাৰ কৰাৰ পিছত সেম আগৰ দৰে অথনি যিদৰে আমি দেখাই গৈছোঁ সেইদৰে আপোনালোকৰ ইয়াত এড্ৰেছটো আপোনালোকৰ ইয়াত ফিল আপ কৰি দিব টাউনটো এড্ৰেছটো এলেকা যিটো হয় ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব পুলিচ ষ্টেচন যিটো হয় আপোনালোকৰ আৰক্ষী চকী যিটো হয় সেইটো আপোনালোকে গোটেইখিনি সম্পূৰ্ণকৈ ইয়াত চিলেক্ট কৰি ল'ব ডিষ্ট্ৰিক্টবিলাক চিলেক্ট কৰিব জিলা আপোনালোকৰ যিটো হয় মানে আৰু আপোনালোকৰ পুলিচ ষ্টেচন যিটো হয় সেইটো আপোনালোকে চিলেক্ট কৰি দিয়াৰ পিছত পিন কোডটো ইয়াত অট'মেটিক আহিব কিন্তু আপোনালোকৰ যদি পিন কোডটো ভুলকৈ আহে তেনেহ'লে পিন কোডটো কেনচেল কৰি আপোনালোকে যিটো শুদ্ধনি পিন কোড হয় সেই শুদ্ধনি পিন কোড এণ্টাৰ কৰি দিব এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত যিকোনো আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো এটা আপোনালোকৰ আইডি প্ৰুফ ইয়াত আপলোড কৰি দিব আপলোড কৰি দিয়াৰ পিছত সেম আকৌ আগৰ দৰে যাব ইয়াত যদি এড্ৰেছটো একেই হয় তেনেহ'লে সেমত ক্লিক কৰি দিব সেমত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পেজটো এইখিনি এইফালে যি ফিল আপ কৰা আছিলে গোটেইখিনি এইফালে গুচি আহিব তললৈ আহিব তললৈ অহাৰ পিছত আপোনালোকৰ ইয়াত দেখিব যে পৰিৱেশত আপোনালোকে ইয়াত আপলোড ডকুমেণ্টছটো আপলোড কৰিব ডকুমেণ্টছটো আপলোড কৰাৰ পিছত আপোনালোকৰ ইয়াত দেখিব যে আপোনালোকৰ ইয়াত ক'ব আপোনালোকৰ কিহৰ বাবে আপোনাৰ পুলিচ ভেৰিফিকেশ্যন প্ৰয়োজন হৈছে আপোনালোকৰ কোনটো কোম্পানীত কাম কৰিব বা কি কৰিব সেই কোম্পানী আপুনি কোম্পানীটোত কিহৰ বাবে কাম কৰিব কি কাম কৰিব সেয়াত আপোনালোকে ইয়াত লিখি দিব আপুনি যিটো কামৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰে আৰু কোম্পানীটোৰ নাম কি হয় নামটো এণ্টাৰ কৰিব আৰু কোম্পানীটোৰ এড্ৰেছটো ক'ত আছে যিটো কোম্পানী হয় বা যিটো কামত আপোনালোকে কৰিব সেইটো কোম্পানীটোৰ নাম কি হয় আৰু ৰিমাৰ্কত আপোনালোকে এটা লিখি দিব যে সোনকালে কৰি দিবৰ বাবে কিবা এটা ভাল হয় কিবা এটা লিখি দিব মই আপোনালোকক কৈ দিয়া নাই বাৰু সেইটো আপোনালোকে নিজে ভাবি লিখি দিব ইয়াত আপোনালোকৰ এখন গাঁও প্ৰধানৰ পৰা যিকোনো এখন দৰখাস্ত এপ্লিকেশ্যন লিখি পিনি ইয়াত আপলোড কৰি দিব বিজ্ঞাপনখন যিখন হয় বিজ্ঞাপনখন তলত আপলোড কৰি দিব যিখন আপোনালোকে ধৰি লওক গাঁও প্ৰধানৰ পৰা ল'ব হয়তো নিজেও এখন লিখি ল'ব যিটো কোম্পানীৰ বাবে কাম কৰিব তাৰ এখন লিখি পিনি ইয়াত আপলোড কৰি দিব আপলোড কৰাৰ পিছত ইয়াত টিক মাৰ্ক কৰি সাবমিট অপশ্যনত ক্লিক কৰি দিব সাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ অ'পেন হ'ব অ'পেন হোৱাৰ লগে লগে আপোনালোকৰ ইয়াত 100 টকা এটা পে' কৰিব লাগিব পে'টো আপোনালোকে অনলাইন যোগেদি কৰি ল'ব পাৰিব অনলাইন যোগেদি আপোনালোকে মই ইয়াত দেখাই গৈছোঁ অনলাইন যোগেদি ইয়াত কৰি দিছোঁ পে'টো কৰি দিয়াৰ পিছত আপোনালোকৰ নেক্সট পেজটো এনেকৈ ওলাব অ'পেন হ'ব আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নেক্সট পে'মেণ্টটো এনেকৈ হোৱাৰ পিছত আপোনালোকে যিটো UPI ID দিছিলে ধৰক আপোনালোকৰ মোবাইল UPI ID ধৰি লওক যিটো আছে সেইটো দি পিনে আপোনালোকে 100 টকা এটা পে' কৰি দিব পে' কৰি দিয়া প্ৰচেছটো বহুত উজু হয় তো আপোনালোকে ইয়াত পে' কৰি ল'ব পে' কৰি লোৱাৰ পিছত আপোনালোকৰ নেক্সট প্ৰচেছটো কি ওলাই দেখিব এখন ফৰ্ম আপলোড হ'ব প্ৰথম আপোনালোকৰ যিটো ফৰ্ম আহিব সেইখনত আপোনাৰ চালানখন কাটিব 100 টকা যিটো 100 টকাত আপোনালোকে পে'মেণ্ট কাটিছিলে সেই পে'মেণ্টৰ এখন চালান ওলাব আৰু আপোনালোকৰ এটা ৰিচিপ্ট ওলাব যে পে'মেণ্টটো আপোনালোকে ছাকচেছফুল হৈছিল বুলি এখন ৰিচিপ্ট ওলাব নেক্সট প্ৰচেছটোত আপোনালোকে এখন ডাউনলোড কৰিব লাগিব চাৰ্টিফিকেট আহিব সেইটো আপোনাৰ 2 বা 3 দিনৰ পিছতে আহিব পুলিচ ভেৰিফিকেশ্যনৰ পৰা থানাৰ পৰা আপোনালোকে কল কৰিব এইটো দেখিছেনে পে'মেণ্ট ৰিচিপ্ট হয় যিটো আপুনি পে'মেণ্ট কৰি আছিলে সেই পে'মেণ্টটো আপোনালোকে প্ৰিণ্ট কৰি ৰাখি থ'ব যে আপোনালোকৰ নেক্সট আপোনাৰ এটা নম্বৰ থাকে সেই নম্বৰটো আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব নহয়তো আপোনালোকে ছেভ কৰি ৰাখিব ইয়াৰ প্ৰচেছটো কেনেকৈ ডাউনলোড কৰিব লাগে তাৰ ভিডিঅ' মই এটা সম্পূৰ্ণ বনাই দিম আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোৰ চেনেল যদি নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজি ভিডিঅ'টো ইমানেই থেংক ইউ ফৰ ৱাচিং